It's Q&A time. Q&A আছিল নে student there আছিল and Marcus Brownlee. Hello guys, this is the Yon Detainer. So welcome to my second Q&A. 50k যেতিয়া হৈছিল তেতিয়া বনাব লাগিছিল এতিয়াতো 65 এ হ'ল কি জানি 65 এ হ'ল so लेट हो गया और कि अपना टाइम आएगा तू नंगा ही तो आया है क्या घंटा लेकर जाएगा अपना टाइम आएगा अपना टाइम आएगा अपना टाइम आएगा so মই কৈছিলো যে মই Q&A নকৰো মই ট্ৰুথ এণ্ড ডেয়াৰ কৰিম বুলি so হেনেকুৱা টাইপে কৰিম আৰু so ফাৰ্ষ্টতে মই কমেন্টছ কেইটা চাই লওঁ ফাৰ্ষ্টতে যাওঁ মই ফেচবুকত বিকজ মই ফেচবুকত লাইফত প্ৰথম একাউণ্ট খুলিছিলো ইউটিউব ইনষ্টাগ্ৰামৰ বাহিৰে so let's go to Facebook So first question Barasha Das এটা কল লগৰ ফাৰ্স্ট মানুহ জনক ধনী কল কৰি মোক মোৰ পইচা কিনি কিটা ঘূৰাই এণ্ড ডিমান্ড কৰি থাকক yes I love your channel videos keep up keep rocking happy baby so চলো करते So মোৰ ফাৰ্স্ট কন্টাক্টত আছে মোৰ ফ্ৰেণ্ড এজনীৰ নাম so তাইকে কল কৰো আৰু খুদু মানে পইচা ডিমান্ড কৰো অলপমান so let's go হেল্ল' হেল্ল' এই তই বোলে কম দামত গাহৰি বেকা কি মই শুনছো মানে এই ভৰলু নদীৰ পিনে যে এটা সেই আছে ন মানে মানে কি বুলি কয় ড্ৰেইনটো আছে সেইপিনে বোলে তই বহি বহি মানে কম দামত বোলে গাহৰি বেচা মাথা ঠিকে আছে তোৰ নহয় 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 মই শুনছো সেইকাৰণে কৈছো তই যদি পাৰা মানে মোক গাহৰি কেইটামান লাগছিল মানে তইতো মোক পইচা একমাহা দিবা আছে ন চ' মানে কি পইচা তই মোক পইচা দিব আছিলি ন এক মাহা কিমান কিমান পইচা 25 টকা দিব আছিলি তই মোক চ' তোৰ গাহৰি এটা মাৰি থম তই পইচাখিনি নেদা একদম কাণৰ তলত চৰকাৰী অভদ্ৰ 32 টকা থব পাগল নেকি তই নহয় তই মোক পইচাখিনি দিম বুলি কৈছিলি ন তই মোক পইচা কেনে এতিয়া কি পইচা নাই কি পইচা তই আবে তোৰ গাহৰি মাৰি থম চলা ৰাতি গাহৰি মাৰাতকে তই নিজে মন না 30 কা বহুত অভদ্ৰ ফোন থ আবে শুন আবে শুন এই কি এই প্ৰেংক কৰি আছিলো মই জানিছো তই বেংকে কৰিবি বেলেগ কিনো কাম আছে তোৰ ফোন থ ননসেন্স দে ভাই এ ভাল কাটলা কে next question Parag bro আচ্ছা ট্ৰুথ ভাই এনে কমেডি ডাবিং কৰি থাকিবিনে বেলেগ ফিউচাৰ প্লেনো আছে হ্যাপি বাৰ্থডে দিদি বাইদেউ so এনে ডাবিং বুলি নহয় মইতো আৰু বহুত কিবা কিবি ভাবি থৈ দিছো যে মই এইটো কৰিম সেইটো কৰিম বাট টাইম মিলাব পৰা নাই মইতো চবতকে ক'ব গ'লে বহুত সৰু হয় মানে ইণ্ডিয়া চবত এনে ইউটিউবাৰ যিমান অসমত দেখিছোঁ বহুত ডাঙৰ হয় মইতো ক'ব গ'লে বহুত সৰু ল'ৰা বুলি ক'ব পাৰা কিন্তু কি কওঁ আৰু কৰিব বহুত ইচ্ছা যায় বাট টাইম মিলাব নোৱাৰোঁ এণ্ড কৰিম ফিউচাৰত কৰিম তুমি তোমালোকে ছাপোৰ্ট কৰি থাকিলে হ'ল হৈ যায়গৈ একদিন তুমি টেনশ্যন কিয় লেতে তো নেক্সট কুৱেশ্যন মানস দাস #ট্ৰুথ আপোনাৰ প্ৰথম প্ৰেম কেতিয়া হৈছিল ক্লাছ 2 So next question Vishal Karji okay dare kela choose anyone text her mom and tell her you love her and to take a photo of your ass and post it okay so next Asif Mustafa dare smash a raw egg on your head definitely so এইখিনি আছিল আমাৰ ফেচবুকত মই গোটেই এটা কুৱেশ্যন পিক কৰা নাই বেয়া নাপাবা বিকজ টাইম লিমিট বুলি বস্তু এটা আছে চ' এতিয়া আমি ইউটিউবত যাওঁ ইনষ্টাগ্ৰামত যাওঁ চ' এতিয়া আমি ইনষ্টাগ্ৰামত যাওঁ অ'কে চ' লেটছ গো টু ইনষ্টাগ্ৰাম চ' এতিয়া আমি ইনষ্টাগ্ৰামত আহোঁ আৰু ইনষ্টাগ্ৰামত চাওঁ তোমালোকে মোৰ কি কৰিছা বহুত কিবা কিবি কৰিছা তেতিয়া বিহু নাচি দেখুওৱা তাকি চাওঁ ताकी 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 rumba আজি তোমাক চানমাৰীত লগ পাইছিলোঁ বাইদেউ হোৱাট ইজ ইয়ৰ এক্সপ্ৰেছন ফৰ গেটিং 50k ছাবস্ক্ৰাইব এতিয়াতো 65 হ'ল চ' ভাল লাগিল এণ্ড তোমাক আজি ৰাস্তাত লগ পাব ভাল লাগিল আগতে কৈ দিছোঁ কোনোবা যদি মোক ৰাস্তাত লগ পোৱা দূৰৰ পৰা চাই নাথাকিবা মাতিবা কিমান আগৰ কথা এটা ছাবস্ক্ৰাইবাৰ্ছক লগ পাইছিলোঁ মই কি মোৰ পৰা অট'গ্ৰাফ খুজিছিল আই ৱাজ লাইক ৱাও চ' ভাল লাগে আৰু চ' এতিয়া মই কৈ দিছোঁ যদি ক'ৰবাত লগ পোৱা বা দেখা মাতিবা অ'কে মাতিবা মই খাই নেপেলাওঁ ট্ৰুথ মাল খোৱা নে বাবা নে একো নাখাওঁ বে মিয়া দিদিক লবি নে লিঅ'নি বাক বা মই মিয়া দিদিক কেতিয়াও দিদি বুলি নাভাবোঁ এণ্ড লিঅ'নি বাক কেতিয়াও বা বুলি নাভাবোঁ ট্ৰুথ চে ইয়'ৰ GF's নেম ৰাইট হেণ্ড আজিলৈকে কিমান গালি ইউজ কৰিছা 308 तक याद है चलो सेफ्टी के लिए आप 350 लिख दो शनिबारे दीपाली बारत আহিবা मातिसा যদি যাবই লাগিব there make a comedy video to oppose the citizenship amendment bill
মই এটা কথা কওঁ যে এইটো কমেডি বুলি এইটো চিৰিয়াছ মেটাৰ হয় আচলতে এইটো কমেডি এইটো ভাল হোৱা নাই মানে কমেডি কৰোঁ বেলেগ টপিকত কৰোঁ এইটো বস্তু এইটো কমেডি কৰি একো লাভ নাই বিকজ এইটো ভাল হোৱা নাই কথাটো এণ্ড মই ডেফিনেটলি এইবিলাকক ছাপোৰ্ট নকৰোঁ এণ্ড কমেডিটো দূৰৰে কথা মই এটা চিৰিয়াছ ভিডিঅ' এই কি ক'ম বাদ দিয়া হুইচ এপ ডু ইউ ইউজ ফৰ মেকিং ভিডিঅ' মই আচলতে এটা ভিডিঅ' বনাব লাগিলে মই 2-3মান এপ ইউজ মানে কি বুলি ছফ্টৱেৰ ইউজ কৰোঁ বিকজ মানে মই মোবাইলত কাটি লওঁ মানে কাইনমাষ্টাৰত দেন মই প্ৰিমিয়াৰ প্ৰত আৰু বেলেগকৈ মই মানে চিকুৱেঞ্চ এটা বহাওঁ বিকজ মানে ইয়াতে মই মিলাই লওঁ বস্তুটো মানে মই দাবী কথা আছোঁ ইয়াতে মিলাই লওঁ তাতে একদম ফাইনেলাইজ কৰিটো হয় সেনেকুৱা টাইপৰ বস্তুটো চ' কষ্ট আছে আৰু তোমালোকে ভাবিছা ন এইটো ছাবস্ক্ৰাইবাৰ্ছ এনেই গোটাই থৈ দিছে একো নকৰে কষ্টই নাই ডাবিং কৰিকে দেখো বহুত কষ্ট হয় বহুত বেছি কষ্ট আপুনি মানুহ নে নহয় কোনে হৈছে ত' এইখিনি আছিল আমাৰ ইনষ্টাগ্ৰামৰ কুৱেশ্যনছ বুলি ক'ব পাৰা Q&A টুথ এণ্ড ডেয়াৰ্ছ চ' এতিয়া আমি ইউটিউবত যাওঁ নে কি কোৱা চ' লেটছ গো টু ইউটিউব চ' ব'লা এতিয়া অলপমান ইউটিউবৰ বিচাৰোঁ ক'ত কি আছে চ' অ'কে চ' কমেণ্টছ কেইটা ক'তো ইয়াতে চ' হেছটেগটোত কেতিয়াবা মাষ্টাৰবেট কৰি থাকোঁতে কোনোবাই দেখা পাইছে নেকি আৰম্ভণি সেনেকুৱা হ'ল কি কৰিবা ইগন'ৰ চলো হেছটেগ দে এক চামুচ নিমখ এবাৰত খাই দেখুওৱা আৰু শ্বাউট দিব নাপাহৰিবা অ'কে শ্বাউট দিলোঁ বাৰু এতিয়া নিমখ খাব লাগিল বোলা খাই দিওঁ A few moments later. So next to all hashtag to ক'ত থাকো ভাই and love your videos মই গুৱাহাটীত থাকো গুৱাহাটী একদম মাছ বজাত থাকো and thank you for loving my videos hashtag to ভাই তুমি এনিমি চোৱা নাই যদি চোৱা তোমাৰ ফেভৰেট এণ্ড মই এনিমি নাচাওঁ ভাই I'm sorry गोलमाल है भाई सब गोलमाल है কেতিয়াবা চাওঁ মই সেইবিলাক চব চাওঁ hashtag to দিনত কেইবাৰ এইটো মই আগৰ Q&A ছেশ্যনটোত এনচাৰ দি দিছোঁ অ'কে মই আৰু ৰিপিট নকৰোঁ অসমীয়া কথা হেছটেগ দে নলবেৰীয়া ভাষাত গালি পাৰা আৰু নলবেৰীয়া ভাষাত এটা ভিডিঅ' বনাওঁ মই গোটেইকেইটা ভিডিঅ' দেখোন নলবাৰীৰ ভাষাতে মই বনাওঁ আৰু তাতে গালিও থাকে ক'ব গ'লে মই ডেৰটো কৰিলোৱে অলৰেডি হেছটেগ দে চশমা নিপিন থাকে চব কুৱেশ্যন এনচাৰ কৰা চাওঁ পাৰা নে নাই আৰু কোনোবা এটা দিছে মজা দিছোঁ কেলা ঠিক আছে আই উইল ট্ৰাই দিশা ৰাণী দাস হেছটেগ দে লেতেৰা আই এম চৰি লেতেৰা গালি দিবা লোৱাৰ আছাম ভাষাত ছোৱালীৰ চাউণ্ড ওলায় জৰুৰ হোৱাট ইজ দ্য মষ্ট এম্বাৰেছিং থিংছ ডেট ইউৰ পেৰেণ্টছ কট ইউ ডুইং ইউটিউব অনলি ইউটিউব এটা সৰু বাচ্চাই কৈ দিছে যে আংকল আপোনাৰ ল'লা দিদি এণ্টাৰটেইনমেণ্ট আই ৱাজ লাইক ৱাও হেছটেগটোত লাইফত চবতকৈ হেপিয়েষ্ট মুমেণ্ট এণ্ড দুখৰ মুমেণ্ট কেতিয়া আছিল হেপিয়েষ্ট মুমেণ্ট যেতিয়া তোমালোকৰ কমেণ্ট চাওঁ তেতিয়া মোৰ চবতকৈ বেছি হেপিয়েষ্ট মুমেণ্ট হয় যে তোমালোকে কেনেকুৱা কমপ্লিমেণ্ট দিয়া যে ভিডিঅ'টো ভাল হৈছে সেইটোৱে ক'ব গ'লে এণ্ড দুখৰ মুমেণ্ট আছে কিবা কিবি নেই বাতাই গামে হেছটেগ দে বাল এডাল ছিঙি কেমেৰাত দেখা দেখা নাপাবি এই কথা ট্ৰুথ পিউৰিফাই টি চিৰিজ কোন জিকিব মই ডেফিনেটলি টি চিৰিজকে ছাপোৰ্ট কৰিম বিকজ ইণ্ডিয়া চেনেল হয় এণ্ড মই ভাবোঁ যে ইণ্ডিয়াৰ চেনেল একদম টপ হৈ লওক চ' ডেফিনেটলি মই ইণ্ডিয়াকে ছাপোৰ্ট কৰিম এণ্ড পিউৰিফাই তোৰ কথা মই একো নকওঁ তই এই গানটো PewDiePie kota solukai tôi moribi bhai donation dilabnai I'm your biggest fan. I have a dare for you. Hashtag dare please ever video কৈ দিয়া আংশুমান love Riti বুলি please তেতিয়া অলপ টাইম ইমপ্ৰেছ হৈ যাব please bro Riti I think ছোৱালীজনীৰ নাম Riti হ'ব লাইন মাৰিছ হা মাৰ আংশুমান love Riti okay happy hashtag to BBCI paramedical কৰি আছা নে নাই মোৰ কথা ইমান কেনেকৈ জানো বে অ'কে নেভাৰ মাইণ্ড সেইটো তোমাৰ টেলেণ্ট ডাবিঙৰ আগৰ পৰা আছিল নে আইডিয়া পাইছা নে ইউটিউব খোলাৰ পিছত কিবা মটিভ তোমালোকে পগু চাইছে চাগে পগু বহুত আগতে সৰু থাকোঁতে চাইছিলে তাতে ৰাতি বা দিনত নাজানো কেইটাত বা দিয়ে এতিয়াতো ৰাতি দিয়ে তাত কিছু কাষ্টেল বুলি এটা শ্ব' এটা আছিল মই এইটো পাগলৰ দৰে ফেন মই সদায় চাওঁ এইটো লাগিলে ৰিম'ট কাঢ়ি আনো দেউতাক নিউজ চাব নিদিওঁ মাক চিৰিয়েল চাব নিদিওঁ এনি টাইম মই সেইটো চাই থাকোঁ বিকজ তাতে মই ভাল লাগে মানে কিছুমান ডায়লগ ভাল লাগে যোনটো জাভেদ জাফৰীয়ে মানে বেকগ্ৰাউণ্ডত ডাবিং দিয়ে এই জাপানীজ কেইটাক চ'
ভাল লাগে চ' তাৰে পৰাই মানে মই ক্লাছ 8-9ত কিবা উল্টা পুল্টা ডাবিং কৰিছিলোঁ আৰু মই মডিফিকেশ্যন বহুত ভাল মানে যে নকওঁ মই মডিফিকেশ্যন মানে চব বস্তুতে ভৰাব খোজোঁ তুমি মোৰ মানে মই কেতিয়াবা ৰুম টুৰ যেতিয়া দেখাম মই গম পাই যাবা মানে কি বস্তু মই বনাইছোঁ চ' আই লাভ মডিফিকেশ্যন কিন্তু এতিয়াতো মডিফিকেশ্যন বন্ধই কৰি দিলে ইণ্ডিয়াত ভাবিছিলোঁ চালা এখন ভাল চাই বাদ দে হেছটেগ দে লেংটা হোৱা হেছটেগটোত পৰ্ণ বেণ্ড হ'ল ইণ্ডিয়াত কি কৰিবা ভাই এতিয়া পৰ্ণহে বেন হৈছে VPNটো বেন হোৱা নাই হেছটেগটোত আজিলৈকে তোমাৰ টিচাৰ্ছে তোমাৰ ভিডিঅ' দেখি কিবা কৈছেনে চ' টিচাৰ্ছ মইতো ক্লাছ 11ত আৰম্ভ কৰিছিলোঁ চ' টিচাৰ্ছ তেতিয়া মানে তেতিয়াতো ইউটিউব ইমান চলা নাছিল চাগে চ' মাজতে যেতিয়া মই হাউ টু গেট বাংলাদেশী ভিডিঅ'টো বনালোঁ দেন সেইটো অলপমান হিট হ'ল দেন হিট হওঁতে মানে মোক মানে কৈছে এইটো দেখোন দেৱাশীষ হয় চ' মোক মেম এটা আহি কিনে ক'লে তোমাৰ এই ভিডিঅ'টো চাইছোঁ ভাল লাগিছে আই ৱাজ লাইক চ' মেম যদি আপুনি এইটো ভিডিঅ' চাই আছে দেন প্লিজ আনছাবস্ক্ৰাইব নকৰিব ছাবস্ক্ৰাইব কৰিয়ে থ'ব হেছটেগটোত টোটেল কিমান পইচা পালা ইউটিউবৰ পৰা আৰম্ভৰ পৰা কোৱা অ'কে 10 টকা Hashtag there, try to lick your elbow. Hashtag who was your first crush? Jodi saya so sorry ha, মোৰ cousin sister. হেছটেগটোত ভিডিঅ'ৰ স্ক্ৰিপ্টবোৰ ৰেডি কৰোঁতে কিমান টাইম লাগে ব্ৰ ইমান ধুনীয়া স্ক্ৰিপ্টবোৰ চোৱা মই এতিয়া ক্লেৰিফিকেশ্যন দি দিওঁ যে মই ডাবিঙত কেতিয়াও মই স্ক্ৰিপ্ট নিলিখোঁ মোৰ এটা বৰ্ড আছে বৰ্ডটো ক'ত গ'ল মই তাতে সেই বৰ্ডত মই তাতে পইণ্টছ লিখোঁ যে এইটো বস্তু ভৰাব লাগিব এইটো বস্তু ভৰাব লাগিব দেন সেইকেইটা কম্বাইন কৰি কিনে নিজে এটা মানে এটা ভাল ছিকুৱেঞ্চ এটা বহাই লওঁ যে এনেকুৱা হ'ব লাগিব এইকেইটা ভৰাব লাগিব দেন ভিডিঅ'টোত 4-5 চাওঁ যে এইখিনিৰ পৰা এইখিনি কাটিম দেন ভালকৈ হয় মই আজিলৈকে স্ক্ৰিপ্ট ইউজ কৰা নাই ডাবিঙত বাকী স্কেটছবিলাকত সেয়া হয় আৰু মানে স্কেটছবিলাকত স্ক্ৰিপ্ট বনাব লগা হয় বিকজ বহুত কথা থাকে লাইটিং চাইটিং কিবা কিবি চ' সেইবিলাক চবৰ থাকে আৰু শ্বৰ্ট ডিজাইন থাকে কিবা কিবি থাকে কিন্তু ডাবিঙততো আৰু সেয়া নাথাকে আৰু চ' সেইটোৱে আৰু কি কম আৰু কিন্তু মই যে গান চান যে এতিয়া নতুনকৈ দিয়া হৈছোঁ সেইবিলাক চবত তোমাৰ দিনত হাগা ৰেকৰ্ড কি আবে কুৱেশ্যন নাই নেকি তোমালোকৰ ভাল চাই কিবা কিবা কি পঢ়ি আছে এণ্ড আপোনাৰ ফেভাৰেট ইউটিউবাৰ কোননো মই মেডিকেল কৰি আছোঁ এতিয়া এণ্ড ফেভাৰেট ইউটিউবাৰ হ'ল ডিডি এণ্টাৰটেইনমেণ্ট পাবজিত চিকেন ডিনাৰ আনি দেখা চালা পিছৰ পৰা মাৰি দিলে মই কি কৰোঁ এতিয়া মই নেখেলোঁ আজি হেপী বাৰ্থডে দিদি হেছটেগটো আৰু ভাৰ্জিন তোমাৰ কি ফোন আছে নিজৰ ফোন মোৰ বহুত আছে বে মই একদম লাইফৰ ফাৰ্ষ্ট ফোনটো হ'ল মোৰ ছনী ইৰিকশ্যন W150i মেবি সেইটো মোৰ লাইফৰ প্ৰথম ফোন আছিল দেন মই ছুইচ কৰিলোঁ নকিয়া C200 নে C300 কিবা আছিল শ্লাইডিং টাইপৰ টাচ এণ্ড টাইপ দুটা আছিল তাৰপিছত আহিলোঁ মই মাইক্ৰমেক্স ইউনাইট 2 তাৰপিছত আহিলোঁ মই Asus Zenfone Max তাৰপিছত আহিলোঁ মই Asus Zenfone Zoom S এণ্ড সেইটো কিনা মাত্ৰ 6 মাহ হৈছিল এণ্ড ভাঙি গ'ল এণ্ড নাও আই এম ইউজিং Pocophone F1 এইটো ৰেকৰ্ডিং হৈ আছিল তোমাৰ ফাৰ্ষ্ট ভিডিঅ' যোনটো আছিল অকণমান প্লে কৰি দেখাবা অ'কে চোৱা কৰা নাই যে এৰিলা নেকি मैं डरने लगा ओके रोटीज का खबर मन तुम्हारा डर सर व्हाट काइंड ऑफ फियर व्हाट काइंड ऑफ डर बचपन से ब्राइट स्टूडेंट था माँ बाप को लगा ये हमारी गरीबी मिटाएगा ছাপ'জ তই কইনা চাব গৈছ আনফৰ্চুনেটলি সেই ছোৱালীটো তোক এদিন চিটি বাছত ইনচাল্ট কৰিছিল তোমাৰ ৰিয়েকশ্যনটো কেনেকুৱা হ'ব এক্টিং কৰি দেখা ছোৱালী মোক ইনচাল্ট কৰিছিল এণ্ড মই কইনা চাব গৈছোঁ এণ্ড সেইজনীয়ে ছোৱালী হ'ল মোৰ ৰিয়েকশ্যনটো হ'ব
মই তাইক ইনচাল্ট দিম। চ' এইখিনি আমাৰ ইউটিউবৰ মানে কমেণ্টছ আছিলে। আই হোপ মই চবৰে এনচাৰ দিব নোৱাৰিলোঁ, বাট যিমান পাৰিছোঁ আৰু মই নোৱাৰোঁ এইখিনিয়ে কথা। চ' আশা কৰিছোঁ এই ভিডিঅ'টো তোমালোকৰ ভাল লাগে। যদি ভাল লাগে তেতিয়াহ'লে লাইক কৰিবা, শ্বেয়াৰ কৰিবা, ছাবস্ক্ৰাইব কৰাৰ পিছত বেল আইকনটো আছে সেইটো টিপিবা। কেনেকুৱা লাগিল ক'বা। মোক ইনষ্টাগ্ৰামত ফ'ল' কৰিব নাপাহৰিবা @dd.entertainment_channel আৰু ফেচবুক পেজটো লাইক কৰিব নাপাহৰিবা। লিংক ডেছক্ৰিপশ্যনত দিয়া আছে আৰু ইয়াতেও দিয়া আছে। চ' য়েছ, চ' টাটা, বাই বাই। Hasik der, examus pin. Hasik der, examus tumat pin. Hasik time mil. Toy এতিয়া ফোন আইছো ন। গাড়ি চলাবো আইছো সালা। শুটিং করো বেঞ্চ, ডিস্টার্ব मत करो।